हेलो एवरीवन আপোনালোক সকলোৱে জলফাইৰ আচাৰ বনাব জানে বাৰু মই কেনেদৰে বনাইছো আহকচোন ভিডিঅ'তে হেকলৈকে চাও মই জলফাইখিনি ভালদৰে ধুই ৰ'দত শুকাব দিছিলো তাৰ পিছত মই এনেকৈ অকমান পানী দি বইল হ'ব দিছো মানে ইমানো বইল হ'ব দিয়া নাই এই কালাৰটো এনেকুৱা হল ব্ৰাউন কালাৰ আহিলে আপোনালোকে এইখিনি ভালদৰে ৰ'দত শুকাব দিব ঠাৰিখিনি চিঙি দিব আদিখিছিনে মই ৰ'দত অকমান শুকাব দিছো মানে পানীটো যাতে মানে শুকাই যায় আৰু তাৰ পিছতে মই ধুনিয়াকৈ এনেকৈ কাটি দিছো আপোনালোকে গোটাও দিব পাৰে আৰু কিছু মানে বেছি ভাগে মানে গুটিটো নিদিয়ে কিন্তু মই গুটিটো দি দিছো তাৰ পিছত ভালদৰে হালধি এনেকৈ নিমখ সানি আকৌ ৰ'দত শুকাব দিছো আপোনালোকে এনেকৈ দুদিন শুকাব দিব তাৰ পিছতে মই গোটা জিৰা গোটা ধনিয়া এনেকৈ অকমান ফ্ৰাই কৰি মই এনেকৈ খুন্দি লম মানে গোটাৰ মছলাৰ মানে গোন্ধটো অলপ বেলেগ হয় সেই কাৰণে মই গোটাটোৱে দিছো তাৰ পিছত এনেকৈ তেলখিনি অলপ গৰম হ'ব দিব তাৰ পিছত এনেকৈ মই দি দিছো খুন্দি লোৱা এই জিৰা আৰু ধনিয়াৰ গুৰিখিনি অকমান হালধি এনেকৈ লৰাই দি তাৰ ওপৰত মই এনেকৈ তেল দি দিছো মই এনেকৈ এই বাচনটোতে চৰিয়াটোতে মই 2-3 দিন এনেকৈ ধৰক এক সপ্তাহ মই এনেকৈ ৰ'দত দিম তাৰ পিছত বটলত ষ্টৰ কৰি থম এক ভোট জলকীয়াও কেইটামান দি